ৰাজনীতিৰ সমানে এইবাৰ সাহিত্য চৰ্চাত ব্যস্ত প্ৰাক্তন মন্ত্ৰী এটুৱা মুণ্ডা। এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত পুস্তিকা উন্মোচন। ৰাজনীতিৰ সমানে এইবাৰ সাহিত্য চৰ্চাত ব্যস্ত হৈ পৰিছে কিংখং সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী এটুৱা মুণ্ডা। প্ৰাক্তন মন্ত্ৰীগৰাকী আজি মৰাণ গড়কাপ্তানি বিভাগৰ আৱৰ্ত ভৱনত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অসমৰ চাহ জনগোষ্ঠী আদিবাসীসকলৰ কিলি আৰু গুট্টাৰ পুস্তিকা উন্মোচন কৰে মৰাণ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা লোকসংস্কৃতিৰ সাধক ডক্টৰ অনিল শইকীয়াই। উক্ত অনুষ্ঠানত মৰাণৰ জ্যেষ্ঠ সাংবাদিক বাছা বৰা, সুভিত কুমাৰ চেত্ৰী, আছু ডিব্ৰুগড় জিলাৰ সভাপতি আছা আচ্ছা আদি বহু দল সংগঠনৰ বিষয়ববীয়াসকল উপস্থিত থাকে। একচুৱেলি মই ৰাজনীতি পথাৰৰ পৰা আঁতৰি দিয়া নাই। ৰাজনীতি পথাৰত থাকিয়ে আৰু একেবাৰে সক্ৰিয়ভাৱে থাকি ইতিমধ্যে আপোনালোকে জানে আমি ৰাজনৈতিকভাৱে কংগ্ৰেছ দলে বাগানে বাগানে চাঙে চাঙে পাহাৰে পাহাৰে এনেধৰণৰ কাৰ্যসূচীবিলাকত মাহজোৰা দিন ধৰি আমি কাৰ্যসূচী ৰূপায়ণ কৰাৰ অন্তত তাৰ মাজতে সময় সাপেক্ষে মোক আচলতে কেইবাজনো আমাৰ বিশিষ্ট ব্যক্তি যিবিলাক আছে এই জাতি গঠন প্ৰক্ৰিয়াৰ কাৰণে সাহিত্যিক বুদ্ধিজীৱীসকলৰ পৰা অনুপ্ৰাণিত হৈ চাহ জনগোষ্ঠী আদিবাসীসকলৰ মাজত আমি 108টা জনগোষ্ঠী জাতি জনগোষ্ঠীৰ মাজৰ পৰা 4টা নে 5টা জনগোষ্ঠীৰ মুণ্ডা, উৰাও, চাওতাল, খাৰিয়া, হু আদি কৰি এই কেইটামানক মই টাৰ্গেট কৰি তেওঁলোকৰ কিলি আৰু গোত্ৰ নামৰ এটা সৰু পুস্তিকা প্ৰকাশ কৰিবৰ কাৰণে চেষ্টা কৰিলোঁ। লেখাৰ অন্তত মোক আমাৰ মৰাণ অঞ্চলৰ বিশিষ্ট কিছুমান ব্যক্তিৰ দ্বাৰা পৰামৰ্শ আৰু অনুপ্ৰাণিত হৈ এই পুস্তিকাখনি প্ৰকাশ কৰি আজি আমাৰ প্ৰাক্তন প্ৰিন্সিপাল মৰাণ কলেজৰ আমাৰ ডক্টৰ অনিল শইকীয়া ছাৰৰ হাতে এইটো উন্মোচন কৰি মই আশা কৰিম যে এই পুস্তিকাখনি সমাজৰ ওচৰত এটা স্থান পাব আৰু সমাজে ইয়াক গ্ৰহণ কৰিলে মোৰ লিখনিৰ এটা সাৰ্থকতা থাকিব বুলি মই ভাবিছোঁ। বহুতে আপুনি যেনেকৈ প্ৰশ্ন কৰিলে তেনেকৈ বহুতে মোক ক'ব বিচাৰিছে যে ৰাজনীতিৰ পথাৰ এৰি এইবাৰ কলমত আগধৰিব নেকি, আপুনি সাহিত্যৰ হেৰিটো আগবাঢ়িব নেকি। তেনেকুৱা ধৰণৰ কথা নহয়। মই সাহিত্যিকো নহয়, মই লেখকো নহয়। লেখাৰ এটা প্ৰয়াস কৰিছোঁ নিজৰ জাতিটোৰ কাৰণে, নিজৰ ভাষা কৃষ্টিৰ কাৰণে। মোৰ মাতৃ যিটো মাদাৰ টাং কয়, মই সৰুৰ পৰা মাদাৰ টাংটো যেনেকুৱা ধৰণৰ পাইছোঁ সেই মাদাৰ টাংটোৰ উন্নয়নৰ স্বাৰ্থত, সেইটোৰ ৰক্ষণাবেক্ষণ দিয়াৰ স্বাৰ্থত এই পুস্তিকাখনি প্ৰকাশ কৰিছোঁ।